আজি আমি এটা কমিটি গঠন কৰিব লগা হৈছে নামটো হৈছে অল আসাম বড়ো মিডিয়াম এলিমেণ্টাৰী টেট কোৱালিফাইড এছ'চিয়েশ্যন আমাৰ উদ্দেশ্যটো হ'ল আমি যিখিনি এতিয়া যোৱা আসাম জেনেৰেল 2021 টেট পাছ কৰিছোঁ সেইখিনিক আমি নিযুক্তি দিয়াৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ কাৰণ এনেকুৱা হৈ আছে বৰ্তমান সময়ত অসমত যোৱা 2019 পৰা যিখিনি টেট হৈ আছে ইয়াৰ পৰা ধৰিলে আজিলৈকে অসম চৰকাৰে টেট পাছ কৰা কেণ্ডিডেটক 3বাৰ এংগেজমেণ্ট দিয়া হৈছে এটা দুবাৰ হ'ল ডি ইউৰ আণ্ডাৰত আৰু এবাৰ হ'ল এছ এছ এৰ আণ্ডাৰত চ' কি হ'ল আমি তাতে দেখিবলৈ পোৱা গৈছে যে তাতে বড়ো মিডিয়ামৰ কাৰণে পষ্টটো বহুত কম এতিয়াও যি 9354 যি পষ্ট ওলাইছে তাতে অনলি বড়ো মিডিয়ামৰ কাৰণে এল পিত 90 আৰু ইউ পিৰ কাৰণে 16 চ' আমি জনাত অল আসামত 4খন ডিষ্ট্ৰিক্টত এৰিও আমি মোটামুটি বহুতখিনি পষ্ট পাব পাৰোঁ আমি জানো 3000-4000 পষ্ট ওলাবই লাগে চ' আমি গম পোৱা নাই বা আমি জানিব পৰা নাই কিহৰ কাৰণে আমাৰ বড়ো মিডিয়াম পষ্ট ইমান কম আৰু বড়ো মিডিয়ামৰ পষ্ট কম হ'বই নোৱাৰে কাৰণ বড়ো মিডিয়ামত বহুখিনি স্কুল আছে বড়ো মিডিয়ামৰ কাৰণে আৰু অল আসামত যিমান ডিষ্ট্ৰিক্ট আছে চবতে আমাৰ বড়ো মিডিয়াম স্কুল আছে তাতে সেইটো হিচাপ কৰিলে আমি বহুখিনি পষ্ট পাব লাগিছিল কিন্তু আমি দুখিতভাৱে ক'ব লগা হৈছে কাৰণ আমি এইখিনি পষ্টতে আমি আমাৰ যিখিনি টেট পাছ কোৱালিফাইড আছে সেইখিনি ফিল আপ নহয় কাৰণ মই জানাত এব 1500 আমাৰ অল আসামত বড়ো মিডিয়ামৰ ষ্টুডেণ্টে মানে টেট পাছ কৰিছে চ' সেইখিনিক আমি নিযুক্তি দিয়াৰ কাৰণে বা আমাৰ যিটো আমাৰ এতিয়া এডভাৰ্টাইজ চলি আছে সেইখিনি আমাৰ পষ্টটো যাতে অসম চৰকাৰে যাতে পষ্টটো ইনক্ৰিজ কৰে সেইটো আমি আমাৰ ফালৰ পৰা কমিটিৰ পৰা দাবী কৰিছোঁ লগতে আমাৰ মেইন উদ্দেশ্যটো হ'ল আৰু বি টি আৰ চৰকাৰৰ কাৰণে কাৰণ আমি দেখিবলৈ পাইছোঁ যোৱা বৰ্ষত যি অসম চৰকাৰে 3বাৰ নিযুক্তি হৈ গ'ল তাৰ ভিতৰত বি টি চিত এবাৰো হোৱা দেখা নাই আৰু ইয়াৰ কাৰণটো আমি জানিব পৰা নাই এতিয়ালৈকে কিহৰ কাৰণে আমাৰ বি টি চি চৰকাৰে বা বি টি আৰ চৰকাৰে কিহৰ কাৰণে আমাক এতিয়ালৈকে নিযুক্তি দিব পৰা নাই কাৰণ ইতিমধ্যে বহু স্কুল আছে য'ত মানে শিক্ষক নাই এজন শিক্ষকতে চলি আছে বা বহুখিনি শিক্ষক লগা প্ৰয়োজন হৈ আছে সেইকাৰণে বহু সুবিধা চলি আছে সেইখিনি জানিও বুজিও কিয় আমাৰ ব্ৰিটিছ চৰকাৰ কিয় আমাক পষ্ট দিব পৰা নাই সেইখিনি আমি জানিব বিচাৰিছোঁ সেইকাৰণে আমাৰ ফালৰ পৰা সেয়াই দাবী যে আগন্তুক সময়ত বি টি চি এছচিয়েল বড়ো মিডিয়ামৰ টেট পাতিব বিচাৰিছে সেইটো টেট পাতাৰ আগতে আমাক আসাম জেনেৰেল টেট পাছ কৰা 2021ক নিযুক্তি দিব লাগে সেইটো আমাৰ ফালৰ পৰা এটা নম্বৰ দাবী তাৰোপৰি যি 99ক আমি শুনি আছোঁ 99ৰ কিবা এই আগতে এপইণ্টমেণ্ট পাব বোলে কিন্তু সিহঁতৰ আমাক এপইণ্টমেণ্ট দিয়াৰ আমাৰ আপত্তি নাই কিন্তু সিহঁতক দিয়াৰ উপৰিও আমাৰ কাৰণে পষ্ট ক্ৰিয়েশ্যন কৰি আমাক নিযুক্তি দিব লাগে সেইখিনিয়ে আমাৰ ফালৰ পৰা আমাৰ বি টি আৰৰ চিফ মহোদয় প্ৰমোদ বড়োলৈ আমাৰ ফালৰ পৰা অনুৰোধ থাকিল আমি ক'ব বিচাৰিছোঁ অতি কম সময়ৰ ভিতৰত উইথিন মাৰ্চ আমাক এডভাৰটাইজমেণ্ট ওলাই দিব লাগে আমাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে অন্যথা আমি যিখিনি সংগ্ৰাম কৰিব লাগে যিখিনি আমি ব্যৱস্থা লৈ যাব লাগিব সেইখিনিলৈ আমি যোৱাৰ সাজু আছোঁ লাগিলে আমি নেশ্যনেল হাইৱেত ওলাম লাগিলে আমি নোখোৱাকৈ থাকিম আমি হাংগাৰ ষ্ট্ৰাইক কৰিম লাগিলে আমি কোৰ্টলৈকে যাম এটা আমি সুকীয়াই দিছোঁ बे आफादनि गेजेरजों जोङो बि टि आर ओनसोलाव बड' मिडियाम एलिमेन्टारि फरायसालियाव लांदां जानानै थानाय फरायसालिफोराव थाबैनो फोरोंगिरिनि मासिखौ आबुं खालामनांगौ बे थांखिखौ लानाय जादों आरो नैथियाव जोङो स्पेसियेल टेट खुंनायनि सिगां बि टि आर गभर्नमेन्टआ 2021 मायथाइयाव जेनेरेल टेटआव पास जानाय बिजाथिफोरनो थिसनथाइ होग्रोथारनांगौ बे थांखिखौ लानानै जोङो दिनै बे आफादखौ जों दाफुंनाय जादों